Bomba como assim? এইটো কাৰণে যে আমাৰ দলত থাকি আমাৰ দলৰ গাখীৰ খাই ডাঙৰ দীঘল হয় আমাৰ দলক আজি আমাৰ দলক গেদ্দাৰ কৰিছে এনেকুৱা গেদ্দাৰী নেতা আজি দলৰ পৰা ওলাই যোৱাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ আৰু আমি ফূৰ্তি কৰিছোঁ যে এনেকুৱা দলৰ নেতা থকাৰ কাৰণে আমাৰ দলটো আগুৱাই যাব পৰা নাছিল আজিৰ পৰা আমি পুৰা দমে কাম কৰি যাম পিপিএফৰ হৈ পেলাই হাগ্ৰামা ছাৰৰ হৈ পেলাই এইটো প্ৰতিৰোধ লৈছোঁ আৰু কোনো পৰ্যায় কোনো বিজেপি চৰকাৰ বা পিপল চৰকাৰ বিটিচিত আহিব নোৱাৰে বিশ্ব শৰ্মাৰ তলত দালালি কাম কৰিবলৈ ওলাই গৈছে তেওঁলোকক ধিক্কাৰ দিছোঁ বিটিচিবাসীয়ে সেইকাৰণে তেওঁলোকে ওলাই গৈছে দ্বিতীয়বাৰ যেন আমাৰ বিটিচিত ভৰি নিদিয়ে এইকাৰণে কৈছোঁ তেওঁলোকে ডাঙৰবিলাকক ঠগালে আমাৰ সৰু সৰু জাতিৰ আমাৰ সৰু সৰু মানুহবোৰক ঠগাই তেওঁলোকে গুচি গ'ল সেইকাৰণে বোমা মাৰিছোঁ আমাৰ নেতাৰ অভাৱ নাই আমাৰ নেতা আমাৰ বহুখিনি আছে তেওঁলোকে মাথোন আগবাঢ়িব সুবিধা দিয়া নাছিল এতিয়া তেওঁলোক যিহেতু ওলাই গ'ল আমাৰ বহু নেতাই ওলাই আহি আছে সেইকাৰণে ফূৰ্তিত আজি বোমা নহয় আৰু কিবা কিবি আমি ফূৰ্তিত কৰিব লাগিছিল কিন্তু আমাৰ যিজন মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে তেওঁলোকক বহুত মৰম শ্ৰদ্ধা কৰিছিল সেইকাৰণে বিশ্বজিৎ দৈমাৰী 3বাৰকৈ MP পদটো দিছিল কাৰণ বিশ্বজিৎ দৈমাৰীৰ নিচিনা বহু সন্তান কিন্তু বিটিচিত আছিল তথাপিও বিশ্বজিৎ দৈমাৰীকে ভাল পাই আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে তেখেতক MP পদটো দিছিল এতিয়া তেওঁলোকে লুটি পুটি খাই আমাৰ বিটিচিবাসীৰ ৰাইজৰ ধন সম্পত্তি একদম সংগ্ৰহ কৰি লৈ এতিয়া সময়ত যেতিয়া আমাৰ এই বিটিচি ইলেকশ্যন আহি গৈছে এই সময়ত তেওঁলোকে আমাক এৰা দিছে কিন্তু তেওঁলোকক এজন নাৰী হৈ অসমীয়া নাৰী হৈ আমি বুজাই দিব বিচাৰোঁ এইকাৰণেই যে বিটিচি বাকী এজন বিশ্বজিৎ ছাৰ নোহোৱা হ'ব পাৰে এজন ইমানুৱেল ছাৰ নোহোৱা হ'ব পাৰে কিন্তু বিটিচি বাকীৰ প্ৰতিটো জাতিৰ মানুহে একগোট হৈ আছে হাগ্ৰামা মহিলাৰী ছাৰৰ লগত যোগ হৈ আছে সেইকাৰণে আমি তেওঁলোকক সকীয়াই দিছোঁ বিজেপিত নহয় আন কাৰোবাত গুচি যাওঁ কাৰণ কিয় তেওঁলোকৰ নিচিনা নেতাক আমাৰ দৰকাৰ নাই।